নাই পোৱা এইটো নিজে এখন পিছলি যায় স্পট ব্রেক এলা ভিডিও রেকর্ডিং হয়েছে ওটা চাও চিয়ার্স ম্যান ওকে সো গাইজ ওয়েলকাম বেক টু দ্য নিউ ব্লগ আৰু আজি মানে বৰ্তমানো কাজিৰঙাতে আছোঁ আৰু আজি গধূলা কাম চাম কৰি কিনে এতিয়া মানে অলপ ফ্ৰেছ হ'লোঁ গা ধোৱা নাই গা ধুম মানে এটা জেগাত যাওঁ তাৰ আগতে তো ক'ত যায় কি কৰিছোঁ আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকিলে আৰু আজিৰ ভিডিঅ'টো মানে বাহিৰত বনোৱা কাৰণ মানে কি কয় ইয়াতে মানে অলপমান দূৰত মানে যিহেতু আমি ৰিজৰ্টত আছোঁ তো ইয়াতে মানে অলপমান দূৰত কাৰোবাৰ মানে বহুত ডাঙৰকৈ বিয়া পাতি আছে তো ডাঙৰ হওক সৰু সৰুতে বিয়া আৰু তো তাৰে বিয়াৰ যিবিলাক মানুহ ইয়াতে মানে হোটেল ৰিজৰ্ট ভাড়া কৰি আছে তো বহুত মানুহ আছে কিনে বাহিৰত মানে ভিডিঅ'টো বনোৱা নাই যিহেতু ছাবস্ক্ৰাইবাৰ বেছি থাকিলে মানে ইমান এটা মানে কনফিডেঞ্চ থাকে ন এতিয়া মানে মোৰ 700 ছাবস্ক্ৰাইবাৰ মোৰ কাৰণে বহুত বাট মানুহে মানে অলপ বেলেগ লাগে ন তো বাকী যিয়ে নহওক কিয় এটা বস্তু এটা জেগাত যাই আছে আপোনালোকে গম পাব তো লেটছ ভিডিঅ'টো চাই থাকক তো অ'কে গাইছ মানে কি কয় এইটো ইয়াতে লোকেল ভাইটি হয় মেন তো এই ভাইটিটোৱে মানে কি কয় মোক এটা জেগাত লৈ যাব তো লেটছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক দাদা সস্তা ডিম্পু নহয় মই ডিম্পুৰ চাই বেলেগ হয় कैमरामैन को मोबाइल ले दिया অ'কে কিন্তু নহওঁতে যাব নালাগে ডাঙৰ মানুহটো হৈ কিনে বাদ দিয়ে একো নাই তো কি গাইছ আপোনালোক মানে আজিৰ পৰা 1 বছৰ মান আগতে এটা ভিডিঅ' বনাইছিলোঁ তাত মানে মই এনেকৈ উইলি মাৰিছিলোঁ উইলি নহয় এইটো কি কয় ষ্টান দিছিলোঁ বা তাত মই পৰিছিলোঁ হা এইবাৰ আজি ট্ৰাই কৰিছোঁ বহুত দিন পিছত লেটছ চি কি বাজাবে হর্ন হৰ্ণ নেকি ডাইৰেক্ট অট'মেটিক হৈছে এখনত নহ'ব দাদাক মতা চাইকেল লাগিব অ'কে মই এটা ড্ৰিফ্ট মাৰি অন্তকে চাব হা 360 ডিগ্ৰী তো অ'কে এতিয়া এই ড্ৰিফ্ট মাৰি দেখাব মোক তো আপোনালোকে চাওক আচ্ছা বাবু হা পিছল আছে পৰিবি কিন্তু তো গাইজ এতিয়া অলপ আগতে সি মানে মই মানা কৰিছোঁ তাক কালিৰ পৰা মানা কৰিছোঁ বাট সি মানা নাছিল তো অলপ আগতে তাত বেয়াকৈ পৰিল তো ভিডিঅ'টো ৰেকৰ্ডিং কৰাবলৈ ভাবিছিলোঁ বাট ৰেকৰ্ডিং নহ'ল তো আপোনালোকে চাব পাৰে ইয়াত নপৰিলে ইয়াত যিহেতু বালি আছে তাত মানে বেয়াকৈ পৰিল সি মানে তো সঁচাকৈ কচোন দুখ পাইছা নাপানো সঁচাকৈ ক দুখ পাইছা ন তাই এনেকৈ নকৰিব खाली ये कुछ खून बह रहा है दर्द नहीं होता এতিয়া কলকেট লগাবি ব'লা মোৰ মনত আছে हमको मार्ट को दर्द नहीं होता গম পাইছোঁ ব'ল মই धोके तले आ जाएंगे কলকেটটো লগাবি ব'ল নাই পোৱা এইটো নিজে এখন পিছলি যায় মোক পৰিলো কিমান নো টেনশ্যন অন স্পট ব্রেক এলা ভিডিও রেকর্ডিং হয়েছে ওটা চাও এই কলকাতা দিনা তা কলকাতা অলপ লাগা ধুম ধুম মামু ইয়াক ফুৰি কিন্তু কৰিছে তুমি যাই কোনে ডাইৰেক্ট সোমাই যা তো গাইছ মানে কি এটা ক্লিপ এটা আছে মানে সি পঢ়া হা মানে সেইখিনি ৰেকৰ্ডিং হৈছে বাট মই ভাবিছোঁ পঢ়াখিনি ৰেকৰ্ডিং হ'ব বুলি বাট পঢ়াখিনি ৰেকৰ্ডিং হোৱা নাছিল তো অ'কে এতিয়া যাওঁ আৰু অলপমান জোলাত উঠিলোঁ তো এতিয়া মই চলাম না তই চলাবি ক মই চলাম तो ओके तो कैमरा धो भी देता है दे रिकॉर्ड करके जाएंगे तो चलो ऐसे नहीं ऐसे बहुत हेलाए है ब्रेक नहीं गया ना पिस ब्रेक तो इतिया की बा हो আছে আগ ব্রেক নাই মুঠতে ভৰিখন আছে ন ভৰিখন বাবা মোৰ বালা পুৰে ইয়াৰ লগত আহিলি রেকর্ড এর ইউটিউবার দিন নাম তো ভিগো ভিজি মাই চাব চাব পাৰে কোনো হ'ল ৰিজৰ্ট আৰু এই আছে কোনো নাম হ'ল ডিকাৰ্ড ইয়াৰ বহল নহয় চাগে বহল চুজত তোমালোকৰ ইয়াৰে মানে চব মানে একদম নাম্বাৰ 1 ৰিজৰ্ট কোনখন আইৰা আগৰ আছে জাগা তাত বাঘ ওলাই এতিয়া হৰিণ ওলাই হাতী ওলাই আপুনি এতিয়া যাবলৈ নোৱাৰি কেমেৰাটো এতিয়া মানে হেৰি 180 কেমেৰা ভাল হ'ব কোৱালিটি বাট আল্ট্ৰা ৱাইড ইমান ভাল নহয় বুলি ফাৰ্ষ্ট ঘৰটো একো নকয়তো নকয় তো অ'কে আহি পালোঁ মানে সেই জেগাটোত আৰু মই কিয় আহিছোঁ মই কওঁ এটা কুকুৰ চাব আহিছোঁ যিটো নেকি ক্ৰছ হয় জাৰ্মান শ্বেফাৰ্ডৰ লগত তো তাকে চাব আহিলোঁ ভাইটিৰ এটা আছে এইটো ভাল লাগে বাট তো মানে এতিয়া নিনো বেলেগ এটা চাব আহিছোঁ চাওঁ কুকুৰটো চাওঁ আপোনালোকে চাব পাৰে এইকেইটা কুকুৰকে চাব আহিছোঁ এইকেইটা মানে ক্ৰছ হয় আপোনালোকে দেখি কিনে গম পাই আছে দীঘল কুকুৰকেইটা
তো নাহে ওচৰত। এইটো জাৰ্মান শ্বেপাৰ্ডৰ কুকুৰ, হেৰি চৰি জাৰ্মান শ্বেপাৰ্ডৰ মানে ক্ৰ'ট। মুখখন চাব পাৰে, মুখখন চালে গম পায়। ইয়াৰ নাম কি হয়? ফুচু ফুচি। হাই ফুচি। চেক 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 চেক। এইটো মাইকী হয় ন? ইয়াত এটা ক'লা এটা আছে। মই ইয়াক লৈ যাম গুৱাহাটীত। ঐ যাবি নাই গুৱাহাটী? যাবি নাই ক? যাবি নাই গুৱাহাটী? আপোনালোকে চাব পাৰে এইকেইটা ক্ৰছ হয়, মানে জাৰ্মান শ্বেপাৰ্ড আৰু লোকেল মানে হেৰিৰ লগত। মাকটো না দেউতাকটো মানে হেৰি আছিল, জাৰ্মান শ্বেপাৰ্ড আছিল মাকটো। তো আপোনালোকে চাব পাৰে এই কুকুৰটো মোৰ এইকাৰণে ভাল লাগিছে, মানে ই মানে মানুহৰ লগত বেছি আঠা নহয়। মানে এইটো মই আমাৰ ভাষাত ক'লোঁ, মানে মানুহৰ লগত বেছি সেই নহয়, মানে মিল নাখায় মানুহৰ লগত। মানে এইকাৰণে মোক এনেকুৱা লাগে, মানে এক্সট্ৰা মাল লাগে। তো এক্সট্ৰা ন, তোক লৈ যাম গুৱাহাটী, যাবি নাই? মই তাক জোকালোঁ সেইকাৰণে ইও এতিয়া আহিব, মানে ভয় কৰি আছে মানে এতিয়া ওচৰত আহি পেলাই। থামনেলৰ কাৰণে লাগে তোৰ ফটো। কোনে ক'লাটো? এগ্ৰেছিভে লাগে। চাই গাইজ কেনেকৈ চাইছে, ভাবিছে কি কৰি আছে মোক। আউ আউ তো এতিয়া অলপ ওলাই আহোঁ আৰু ভাইটিৰ লগত। কুকুৰ আছে নালাগে, আছে আমাৰ বহুত আছে। তো এতিয়া ভাইটি আৰু মই যাওঁ, সিহঁতৰ ঘৰত আহিছিলোঁ। আৰু এতিয়া অলপ ওলাই যাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, কিবা এটা ভাল লাগিব বুলি মই আশা কৰোঁ, আৰু ভিডিঅ'টো ভাল লগাব মই চেষ্টা কৰিম, ট্ৰাই কৰিম। তো আমি আহিছিলোঁ ইপিনৰ পৰা, আৰু আমি এতিয়া অলপমান ইপিনে যাই আহোঁ। যাবি নেকি ইপিনে? বাঘ ওলাই? তো গাইজ সিদিনাখন বোলে ইপিনে তো গাইজ ইপিনে মানে একদিন গৈছিলোঁ মই, ভিডিঅ' বনোৱা হোৱা নাই, কিন্তু কেতিয়াবা গ'লে ভিডিঅ' বনাই দিম। ইপিনে মানে বাঘ চাঘ ওলাই থাকে। আৰু আপোনালোকে হয়তো নিজে পাইছে যে কাজিৰঙাত বাঘ ওলাইছে বুলি। তো আপোনালোকে নিউজত পাইছিল কেইদিনমান আগতে যে বাঘ ওলাইছে বুলি। তো ইয়াতে ওলাইছিল বাঘ, আৰু বাঘ চাঘ ওলাই থাকে, এইখিনি ফুৰিব নোৱাৰা। নাহে বাঘ ওচৰত। ক'ত? অ'কে, ইয়াতে বোলে হাতী আহিছিল, আমিতো গমেই নাপাওঁ, আমি ভিতৰত থাকোঁ। আপোনালোকে মই বানপানী ভিডিঅ'টো বনাওঁতেও গৈছিলোঁ, মই আমি ভিতৰতে থাকোঁ, ইয়াতে হাতী আহিছিল। কেতিয়াবা আহিল গম নাপালোঁ, কিন্তু যিবিলাক হাতীৰ গু হয় চাব পাৰে। তো গাইজ কুকুৰকেইটা চাই আহিলোঁ, মানে এতিয়া চাওঁ নিব পাৰোঁ নে নোৱাৰোঁ। এতিয়া মানে কি কয়, যাওঁ মই কাজিয়া লাগিম বাঘৰ লগত। তো গাইজ কি হ'ল, মানে কুকুৰকেইটা চাই আহিলোঁ, ভাল লগাটো লাগিছে ভাল, কিন্তু এতিয়া চাওঁ নিব পাৰোঁ নে নোৱাৰোঁ। ইয়াতে আৰু 9-10 দিনমান আছোঁ। এতিয়া চাওঁ কি হয় কি নহয়। যদি নিম, আপোনালোকে এটা ভিডিঅ' বনাম, আপোনালোকে নিশ্চয় গম পাব। নিনিলেও এটা ভিডিঅ' বনাম। তো এতিয়া ভাইটিয়ে যায়, আৰু ময়ো অলপ ইপিনে যাই আহোঁ দোকানৰ পিনে। তো দোকানৰ পিনে যাই কিনে ভ্লগ নবনাওঁ, মানে এনেই নবনাওঁ, আৰু তাৰপিছত আহি কিনে বনাম, কি কৰোঁ কি নকৰোঁ দেখা পাব। চাওক, আৰু এটা লাইক কৰি দিয়ক ভিডিঅ'টো, আৰু এটা যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ এটা কৰি দিয়ক। এইখিনিতে শ্বেয়াৰ কৰক, পিছলৈ আৰু নাথাকোঁ আৰু। দোকানৰ পৰা আমি আহিলোঁ, আৰু এতিয়া কুকুৰটো যদি সেই দুটা কুকুৰ যদি নহয়, তেতিয়াহ'লে এই কুকুৰটোকে লৈ যাম। ইয়াৰ নাম ৰাখিছে ই পুচু, বাট মই চেঞ্জ কৰি দিম। হা, সেইকেইটা কি মজা লাগছে, যাই আছে আকাশখন মজা লগা হৈছে, স্কাই। তো কি গাইছ, আপোনালোকে জানে যিহেতু আমি বহুত তো কি গাইছ, আপোনালোকে জানে যিহেতু মই বহুত কষ্টৰ কাম কৰোঁ, সেইকাৰণে মানে গধূলি চাহকাপ খাব পালে কিবা এটা এনাৰ্জি আহে গাত। আৰু মানে বাহিৰত আজি কনফিডেণ্টলি মানে ভিডিঅ'টো বনাব পৰা নাই। মই ক'লোৱে মানে অলপ আগতে কিহৰ কাৰণে বনাব পৰা নাই। চ' দোকানত গ'লোঁ, চাহ খাই আহিলোঁ, তাতে আৰু ভিডিঅ' নবনালোঁ। আৰু আপোনালোকে গমে পায় কাজিৰঙাৰ মাজৰ ৰাস্তাটোত মানে কেনেকৈ গাড়ীৰ জাম, কেনেকৈ কি কণ্ডিশ্যন আপোনালোকে গমে পায় যিবিলাকে আহিছা। আৰু চাহ খালৰ লগতে যিহেতু ৱৰ্কআউট কৰি থাকোঁ, তো সেইকাৰণে আনিলোঁ কণী এটা, কয়লাৰৰ কণী হয়তো তেতিয়া। তো কি গাইছ, আৰু বহুতে মোক কৈ থাকা, পাৰ্চনেলি সিদিনাখন এটা বাইদেউ মোক ক'ল যে বহুত ক্ষীণাইছা কাজিৰঙাত যাই কিনে, আৰু বহুতে এনেকৈ কৈ থাকে ক্ষীণাও বুলি। তো ক্ষীণাৰ ৰিজনটো হ'ল যে এতিয়া মই তোমালোকক কৈছোঁ, ট'টেলি মই গুটকা চুটকা একদম বাদ দি দিলোঁ। এতিয়া একো নাখাওঁ, আগতে খোৱা আছিলোঁ, আৰু গুটকা পাতা বেছি দিন খোৱা নাই। তো যিয়ে নহওক কিয় বাদ দিছোঁ এতিয়া। তো ক্ষীণৰ মেইন ৰিজনটো গুটকা নহয়, ক্ষীণৰ মেইন ৰিজনটো যে চুলিখিনি দীঘল কৰি থাকা, চুলিখিনি দীঘল প্লাছ আৰু সেইফালে কামবিলাকো কষ্ট হয়। তো সেইকাৰণে, আৰু বাকী যিয়ে নহওক এতিয়া মানে ৱৰ্কআউট কৰোঁ, আৰু ৱৰ্কআউট ক্লিপ মই বনাম, যদি ভাল হয় তেতিয়াহ'লে দিম, যদি ভাল নহয় তেতিয়াহ'লে নিদিওঁ। আৰু বাকী কণী আনিছোঁ, আৰু
মানে এতিয়া বহুতে ক'ব কেইটা কণীখিনি দেখাই আছে এনেকুৱা নহয় কাৰণ যিকোনো বস্তু এটা লিমিটত খালে নিজৰ কাৰণে ভাল কাৰণ আজি তুমি ধৰি লওক 5টা খালা কালি এটা খালা এনেকৈ বয়া তুমি সদায় এটা খাবা কামত দিব চ' বস্তুৱে সেইটো এতিয়া কণীটো খাওঁ তাৰপিছত ৱৰ্কআউট কৰোঁ তাৰপিছত লগ পাই আছোঁ যদি ক্লিপ ভাল হয় যদি ভাল নহয় তেতিয়াহ'লে ইয়াতে বাই বাই তো অ'কে গাইছ মানে দিনতে ভাবিছিলোঁ মানে বইল কৰি কিনে বা ভাজি কিনে ক'ত গ'লগৈ খাম বুলি ভাবিছিলোঁ পিছত মানে কি কয় লাইটাৰটোৱে নাই বোলে আৰু বহুতে যিগিলা ৰেগুলাৰ ভিডিঅ' চাই তোমালোকে গম পোৱা যে আমাৰ গেছ নোহোৱা বহুত দিন হ'ল আৰু ইয়াতে গেছৰ বহুত দাম 2700 টকাকৈ লয় ৰিজনটো নাজানো 2700 টকা খুজি আছে আমাক তো এইকাৰণে নানিলোঁ আৰু কি কাৰণে 2700 টকা এইটো মই নাজানো আমাৰ লগৰকেইটা গৈছিল তো তাহাঁতক 2700 বুলি কৈছে এইকাৰণে নানিলোঁ গেছ আৰু খৰিতে ভাত আঞ্জা বনাই আছোঁ তো এতিয়া লাইটাৰ নাই তো লাইটাৰ নোহোৱা কাৰণে এতিয়া দিনতো মই কেঁচাই খাম চ' চাই ৰাখক কেনেকৈ কেঁচাকৈ খাওঁ Okay, cheers, man. Yo, cool. Okay, so guys, ভিডিঅ'টো এতিয়া চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু গাইছ এটা কথাই ক'ম এই ক্লিপটো মই নেক্সট ডে লৈ আছোঁ মুখত ক'ৰবাত ক'লা ক'লা দেখিব পাৰে কাৰণ মই এতিয়া কামৰ পৰা আহিলোঁ আৰু কামৰ পৰা আহি কিনে এই ক্লিপটো বনাই দিলোঁ কালিৰ পৰা ক্লিপটো বনোৱা নাছিলোঁ বাকী গাইছ জল্দি জল্দি 1K হ'ব যাই আছে তো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু যদি বেছিকৈ ভাল লাগিছে তেতিয়াহ'লে প্লিজ এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো আৰু যদি কোনোবা যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু এটা কমেণ্ট কৰি জনাই দিয়ক ভিডিঅ'টো কেনেকুৱা লাগিল চ' মই এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ বাই বাই